Hello everyone. Sonika's Kitchen and Blog channel নতুন এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো পূজাৰ দিন সো নৱমী দিনাখন আমি পূজা চাবলৈ গলো আৰু ভিডিওটো আপলোড কৰাত লেট হ'ল তাৰ কাৰণে সকলোকে সৰি কৈছো তথাপিও কেইটামান মুহূৰ্ত যেহেতু ধৰি ৰাখিছিলো হেতু কাৰণে ভাবিলো ইউটিউবতে হাসি ৰাখো বুলি এয়া দেখিছে আন্ধাৰ একদম পূজাৰ থলিত কিমান মানুহ বিশেষ দীঘল নহল কাৰণ পোহৰ একেবাৰে তাত মানে ঠিক নহয় আৰু ইমান মানুহৰ ভিৰ সিঙৰ বাখৰ হৈ আছিল ভয়েস ওভাৰ কৰিব লগা হ'ল হেতু কাৰণে আৰু তাতে কি হ'ল এও আহি পোৱাত হেদিনাখন দেৰি হ'ল আৰু তাৰ আগৰ কেইদিন অকনমান ব্যস্ততাৰ বাবে যাব নোৱাৰিলো পূজা চাবলৈ হেদিনাখনে যাম বুলি ৰৈ আছিল আৰু গমেই পাইছে 9টা বজাত পূজা মণ্ডপ সব বন্ধ কৰি দিয়া হয় হেতু কাৰণে তেও আহি পোৱা দেৰি হৈ গৈছিল লগভগ 8টাই বাজিছিল আৰু আমি পূজা চাবলৈ ওলাই গলো তাৰ পিছত মোৰ অলপ চলপ খং উঠি আছিল ভিতৰি মানে ইমান দিনৰ মূৰত আজি লকডাউন বুলি ইমান দিন এনেকৈ থকা গৈছে সকলোৱে জানে সো অকনমান হেপাহ কৰি আছিল কিন্তু তেওঁৰ কি হ'ব আৰু উপায় নাই ডিউটিৰ পৰা আহা লেট হৈ গৈছে হেতু কাৰণে তেনেকৈ গলো আৰু মানুহ ওলাই মেলি বিশেষ ভিডিও কৰিবও নহল এয়া মানুহৰ লগে লগে হোৱা কৰি আছে মৰিগাঁৱত বিশেষ বহুত ডাঙৰ বেছি নহয় বাৰু পূজা সো এনেকৈ অহা যোৱা কৰিলো অলপ তাৰ পিছত কিবা খাও বুলি চালো সবতে ভিৰ হোটেলবোৰ সকলোতে ভিৰ হৈ আছিল আৰু হুলস্থুলো বহুত হৈ আছিল ইফালে পুলিশ সিআৰপিবোৰো ঘূৰি ফুৰিছে সো লাষ্টত ফাইনালি এখন হোটেলত সোমালো কিন্তু একেবাৰে সিট নাছিলে বহুত সময় ৰৈ সিট পালো বাৰু লগতে আমাৰ হিটো সাইডে বেলেগ মানুহ বহিছিল আমি দুজনী সো কিন্তু কি হ'ব আৰু খাব নাপালো পুলিচে আহি বন্ধ কৰি দিলে আৰু আমি পেকিং কৰি ঘৰলৈ লৈ আহিব লগা হ'ল